মাঘৰ বিহু দিনা পুৱাই উঠি প্ৰথমে জুইত জ্বলাই দিয়ক এটা বস্তু, তাৰ পাছত চাওক ফলাফল। বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আমাৰ সপোনৰ বৃন্দাবন চেনেলৰ ফালৰ পৰা সমূহ দৰ্শকলৈ মাঘৰ বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মাঘ বিহুক ভোগালী বিহু বুলিও কোৱা হয়, কাৰণ আমাৰ সমূহ কৃষক ৰাইজে খেতিপথাৰৰ শস্য চপাই সকলোৱে মিলি আনন্দ উল্লাসেৰে এসাঁজ খায়। 14 জানুৱাৰী মকৰ সংক্ৰান্তি অৰ্থাৎ মাঘৰ বিহু। বন্ধু বান্ধৱীসকল, এটা উপায় আছে যাৰ দ্বাৰাই আপোনাৰ তথা আপোনাৰ পৰিয়ালৰ জীৱনৰ পৰা সকলো অপায় অমংগল নাশ কৰিব পাৰিব। সেই উপায়টোৰ দ্বাৰা আপুনি তথা আপোনাৰ পৰিয়ালৰ আগন্তুক দিনত বহুতো ভাল হ'ব। সেই উপায়টো কোৱাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ, ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল নটিফিকেশ্যনত কৰি ল'ব, যাতে মই ভিডিঅ' আপলোড কৰিলে আপুনি পোনপ্ৰথমে পায়। প্ৰিয় দৰ্শক, মাঘ বিহুৰ দিনা গ্ৰহৰ ৰজাই নিজৰ ৰাশি এৰি মকৰ ৰাশিত প্ৰৱেশ কৰে আৰু সেইবাবে এই দিনটোক মকৰ সংক্ৰান্তি নামেৰেও জনা যায়। বন্ধু বান্ধৱীসকল, ইয়াৰ বাবে মাঘ বিহু বা মকৰ সংক্ৰান্তিৰ দিনা পুৱাই উঠি স্নান কৰি ল'ব। তাৰ পাছত শুদ্ধ বস্ত্ৰ ধাৰণ কৰি লৈ এগছি বন্তি জ্বলাব। ইয়াৰ পিছত এটা শুদ্ধ পাত্ৰ ল'ব, তাতে অলপ পৰিমাণে ঘিউ হালধি গুড় মিহলাই লৈ ইয়াত এটা 1 টকাৰ মুদ্ৰা ৰাখিব। এই বস্তুখিনি আপুনি মেজি জুইত অৰ্পণ কৰি এই মন্ত্ৰফাঁকি 21 বাৰ বা নোৱাৰিলে 11 বাৰ জপ কৰিব। সেই মন্ত্ৰফাঁকি হ'ল ওম অগ্নিদেৱায় নমঃ। এই বিশেষ উপায়টি আপুনি একান্ত ভক্তি মনেৰে কৰিব, যাৰ ফলত আপুনি অগ্নিদেৱতাৰ আশীৰ্বাদ লাভ কৰিব। জীৱনৰ পৰা সকলো দুখ কষ্ট আৰু অপায় অমংগল নাইকিয়া হ'ব। এই উপায়টিৰ দ্বাৰা আগন্তুক দিনবোৰত বহু উন্নতিৰ লগতে ভাল ফলাফল পাব।